TSK মোৰে চহৰ বৰগুৰি পৰা টকৰাতলি খেজুগুৰি পৰা থানা চাৰিআলি গোটেই ৰাতি আমি ঘূৰি নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমাৰ মোৰ আমাৰ সকলোৰে ইউটিউব চেনেল হিচাপ নিকাচলৈ। কোনো দেৰি নকৰি ব'লা ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু ফকতীয়া কিছুমানৰ হিচাপ নিকাচ কৰোঁগৈ। आजकल के दादा गिला न स्वाली गिला गुटखा खालन बोल के बहुत कुछ बोले ला। মিছা কথা নকবি দে, মিছা কথা নকবি তই। মই কেলে তোক কিবা কম আকৌ দৰকাৰ পইচা যদি যা কাবালে ডিঙা গু খাই থাকে তই মোক ক'বলৈ কি যায় আকৌ তাক এইটো ভাদ মাহ সেইকাৰণে কৈছিলোঁ শান্তি কৰি নাথাকিবি। যেতিয়া শান্তি কৰি থাকিবি না এনেকুৱাই কৰিব। তাতে মাছটো কোনটো হয় চাই ল'বি। গাড় মাৰাও मोर किस्मत बेया रहे न मुई बेया रे उटा तो मुई गम ना पाली मुई न टाइम लागेला और जौन छुकड़ी बोलेला मोर पीछे छोकरा के लाइन लागेला। मोरा के बोले चाहो तो जे आजकल सस्ता चीज में आजकल बेसी ध्यान देला आदमी के। এই ককাইটো যে একদম সঁচা কথা কৈছে। এই সস্তীয়া বস্তু পিছপিনে যে একদম লাইন নালাগে। আমাৰ চা মূৰত কলা চলি ই আকৌ তামতা লগাই থৈছে। তামতা বৰ দাম আকৌ কিলো। ইমান দামী চুলি বনাইছে সেইখিনি সি অকলে এটা কমি আছে আৰু সেই দুৰ্গা পূজা যে সৰু সৰু লাইটবোৰ লগাই নাই লগাই আৰু কানেকশ্যনটো দি জ্বলাই দিলে হ'ল আৰু ন তাতো লাগিয়ে আছে দেখি। কালকে উমর 2-3টা স্ট্যাটাস দেই কিনে রিপ্লাই করছে জান মোক তো শুনে কথা পারতে মন করছে। কথা তো মুই भी পারবো কিন্তু নাই পাতা কারণ তোরা শুনিলে। आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। এক দিমাগে বিজি আছে বুলি যে এনেকুৱাকৈ দেখাই একো লাভ নাই, বুজিল নাই। কলেজৰ ফ্ৰেণ্ডেও ফোন কৰিব পাৰে, কিবা পঢ়া বিষয় লৈ বা ঘৰৰ ফেমিলি মানুহেও ফোন কৰিব পাৰে। তোৰ নিচিনা বেকাৰ নহয় ন চব ৰাস্তাত অকলে বহি বহি থকা। এনেকৈ দেখুৱাৰ আগত যে বুজি ল'বি বিজি ক'ত আছে কোনোবা। আজিকালি ছোৱালীগিলাকৰ চাকাল মে পিম্পাল হলেছে ওদের কাহেন যে স্কিন প্রবলেম ক্রিম বেয়া আর ছোকরা গিলাকৰ পিম্পাল হলেছে। এই শুন শুন চব কথা বাদ দে বাবা কালো এইয়া ডিঙিটো দুটা খিলি মাৰি ফিক্স কৰি দেচোন। এনেকুৱা 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 হৈ আছে হলকি পাৰিব তোৰ ডিঙিটো। পিছত কবি তই এইবিলাক মহান লোকৰ বাণীবিলাক। ডিঙিটো টাইট কৰিব পৰা নাই মহান লোকৰ বাণী কৰিব পাৰিছে এনেকুৱা এনেকুৱা কৰি বন্ধুসকল আজিলৈ ইমানে। ভিডিঅ'টো চাই যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।